দুৰ্গতিৰ যেন অন্ত পৰা নাই চামগুৰিৰ হাঁহচৰা বৰালি গাঁৱৰ কৃষক ৰাইজৰ নিশাভাগত যেন যুদ্ধক্ষেত্ৰতে পৰিণত হ'ল চামগুৰিৰ হাঁহচৰা বৰালি গাঁৱৰ বিশাল ধাননি পথাৰ আন কেইদিনৰ দৰে বৃহস্পতিবাৰে নিশাও বন্যহস্তি খেদিবলৈ পথাৰত শূন্যলৈ বহুকেইবাৰ গুলীচালনা কৰে বনৰক্ষী এটা দলে ইয়াৰ উপৰিও স্থানীয় ৰাইজেও বন্যহস্তি জাকটোলৈ নিক্ষেপ কৰে আতচবাজি কিন্তু ইমানবিলাক কৰিও বিগত এক মাহ ধৰি উপদ্ৰৱ সৃষ্টি কৰা বন্যহস্তি জাকটো পথাৰখনৰ পৰা খেদি পঠিওৱাত অপাৰক খালনা আঞ্চলিক বন বিভাগ এই কথা অৱশেষত স্বীকাৰ কৰিলে বন বিষয়াগৰাকীয়ে খেতিটো হয় যুদ্ধ পথাৰলৈ পৰিণত এই কাৰণেই হৈছে কাৰণ মানুহে ইমান কষ্টৰে খেতিখিনি কৰিছে মানে দুখীয়া মানুহে খেতি কৰিছে তাক হাতীয়ে খাইছেহি আমাকো খবৰ দিছে আমি বোম ফুটাইছোঁ গুলি ফুটাইছোঁ আমি যথেষ্টখিনি কষ্ট কৰিছোঁ ৰাইজৰ কাৰণে কৰিছোঁ আমি ৰাতিটো ইয়াত থাকি যাওঁ আমি বৰ্তমান আমাৰ এটা হাতী আহি পাইছেহি কুন্তি হাতী কালিও আৰু এটা হাতী আমাৰ অহা কথা আছে সেই হাতীটোলৈ আমি দিনৰ ভাগতে মানে হাতীটো আমি জংঘললৈ খেদোৱাৰ ব্যৱস্থা কৰিম নহয় যিটো চাইডে আমি জাটকা ফেন্সিঙৰ ব্যৱস্থা কৰিছোঁ সেই চাইডে হাতী আহিব পৰা নাই এই হাতীকেইটা অৱশ্যে বহুদিনেই হ'ল প্ৰায় এসপ্তাহৰ ওপৰেই হ'ল আহিছে আমিও যথেষ্ট কষ্ট কৰিছোঁ এই ৰাইজৰ লগতে আমি ৰাইজ আছে সকলোৱে আমাৰ লগত কষ্ট কৰিছে এই এতিয়াও আমি বোকাত নামি মানে প্ৰায় 2 কিলোমিটাৰৰ অধিক আমি এই ধাননি পথাৰৰ বোকাত আমি নামি পেলাই হাতী খেদিছোঁ বৰালি গাঁও এই জেগাকণ হৈছে বৰালি গাঁও পথাৰ হেজাৰ হেজাৰ বিঘা ধানৰ খেতি খাই তহিলং কৰা বন্যহস্তি জাকটোৰ বাবে দৈনিক পথাৰত এতিয়া পহৰাৰ ব্যৱস্থা কৰিবলগীয়া হৈছে বৃহৎ অঞ্চলটোৰ ৰাইজে এখন হাঁহচৰা বৰালি গাঁও পথাৰ ইয়াত হাতী অত্যাচাৰ ধৰি লওক আজি প্ৰায় এমাহমানৰ আগৰ পৰা হাতী অত্যাচাৰ চলি আছে গতিকে আমাৰ 1 নম্বৰ সুৰক্ষা হৈছে আমাৰ ট্ৰেইনৰ আগত যাতে তেখেতলোক নপৰে সেই গতিকে আমাৰ ৰাইজখিনি মানে সজাগ পহৰা হিচাপে আছে 2 নম্বৰতে প্লাছ আমাৰ যিখিনি মানুহে খেতি কৰি আছে গোটেইখিনি মানে দৰিদ্ৰ সীমা মানুহ গতিকে খেতিৰ ওপৰতে নিৰ্ভৰ গতিকে দুবেলা দুমুঠি যাতে কষ্ট কৰিছোঁ যাতে সুখেৰে খাব পাৰোঁ ঘৰ সংসাৰ চলে এতিয়া গতিকে মানে আশাই কৰিব নোৱাৰে যে কিবা এটা যে পাম পথাৰৰ পৰা খেতি কৰি গতিকে ইয়াত ধৰি লওক আপোনাৰ 10-15 জনৰ ওপৰত তেখেতলোক আছে এতিয়াও আছে দিনতো আছে ৰাতিও আছে বন বিভাগে মানুহে মানে আমাক প্ৰলোভন দিয়া নিচিনা হৈ আছে যোৱাকালি আপোনালোকে পাইছে এইটো চেনেল যোৱাকালি আমাক ক'লে যে আজিৰ দিনত সেই দিনটোত তেখেতলোকে কৈছিল যে আমি দিনত আমাৰ এটা প্ৰটেকশ্যন হ'ব সেই প্ৰটেকশ্যনত আমি হাতী বাপু আনিম তেখেতলোকৰ য'ত সোমাই আছে তাৰপৰা উলিয়াই আনিম আমি পাহাৰত থৈ আহিম কিন্তু আজিও আমি দেখা নাপালোঁ তেনেকুৱা মানে এইটো নাইকিয়া আকৌ ফাৰ্ষ্ট মানুহ আহিছে আমাৰ দাদাক কাষলৈ ফোন কৰিছে তেখেতলোক আকৌ আহিছে আহি এতিয়া হাতী বুকত দৌৰি আছে ৰেগুলাৰ হৈ আছে এইটো হয় বহুত নষ্ট হৈছে কি ক'ম আৰু গতিকে আমিতো গোটত ইণ্ডাষ্ট্ৰীত টকা লৈ পেলাই কৰি আছোঁ গতিকে আমি কিন্তু ক'ব পাৰিম এতিয়া প্ৰশ্ন হয় হাতী খেদাৰ নামত নিশাভাগত অলপ সময়ৰ বাবে আহি কেইবাটাই গুলী ফুটাই গুচি যোৱা ৰাজ্যৰ বন বিভাগৰ হাতত আৰু অন্য কিবা হাতী খেদিব পৰা উপযুক্ত মাধ্যম নাই নেকি যাৰ পৰিণতিত নিশা উজাগৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে এই বৃহৎ অঞ্চলটোৰ কৃষক ৰাইজে চামগুৰিৰ পৰা পল্লৱজ্যোতি দাধৰাৰ ৰিপৰ্ট বি লাইভ নিউজ